দোস্ত কেনে আছা? তো দোস্ত আজি চাবলৈ আহিছিলোঁ মহালয়া গোলাঘাট বজাৰত, কিন্তু কি হ'ব, বৰষুণে বৰবাদ কৰি দিলে। মানুহ যিমানখিনি হ'বলগীয়া আছিলে সিমানখিনি নাই হোৱা, তথাপি যিখিনি আছে আপোনালোকক দেখুৱাই দিম। গোটেই বৰষুণ দি দিলে, এতিয়াও বৰষুণ দি আছে চিপ চিপকৈ, আৰু সেইকাৰণে মানুহ অলপ কম সংখ্যা। তথাপি দোস্ত এই মানুহ চাৰিওফালে আপোনালোকে দেখা পাব পাৰে। মহালয়াৰ বজাৰ এয়া মানুহ আহিছে আৰু গৈছে। মহালয়া চাবৰ কাৰণে ৰাতিপুৱা সোনকালে আহিলোঁ, কিন্তু কি কৰিব, ইমানেই বৰষুণ যে এয়া ছাতি লৈ লৈ মানুহ মহালয়া চাবলৈ আহিছে। আপোনালোকে দেখা পাব পাৰে চব চাৰিওফালে মানুহ, কিন্তু বৰষুণৰ লগতে আছে। সেইকাৰণে সকলোৱে ছাতি লৈ লৈ মহালয়া চাবলৈ আহিছে। এয়া আগতে আপোনালোকে চাব পাৰে, এয়া গোলাঘাট বজাৰ, গোলাঘাট বাটা পইণ্ট। অৱশ্যে এতিয়া অকণমান ভিৰ দেখা পোৱা গৈছে দোস্ত। এয়া ৰিক্সাত মানুহ উঠি আছে, এয়া বৰষুণত মানুহবোৰ ৰৈ আছে তিতি তিতি বৰষুণৰ পৰা বাচিবৰ কাৰণে। এয়া মানুহ সকলোৱে বৰষুণৰ পৰা বাচিবৰ কাৰণে ৰৈ আছে। এয়া আপোনালোকে দেখা পাব পাৰে কি ধৰণে মানুহ আহি আছে। বৰষুণৰ বতৰতো মানুহৰ উৎসাহ কমা নাই, অলপ অলপ কৰি মানুহ আহি আছে। বৰষুণৰ মাজতে আমি মন্দিৰলৈ যাম, মন্দিৰত কেনেকুৱা পৰিৱেশ আছে আপোনালোকক দেখুৱাম। এয়া আমি প্ৰতিমাৰ কাষলৈ গৈ আছোঁ, য'ত মহালয়াৰ প্ৰতিমা উপাসনা কৰি আছে লোকসকলে। এইদৰে মানুহে ধূপ চাকি জ্বলাই আছে, ভগৱানৰ ওচৰত সেৱা জনাই আছে। এয়া মহালয়া প্ৰতিমা গোলাঘাটৰ। জেলেপীৰ দাম কেনেকৈ দিছে? জেলেপী পোৱা 50 টকা, হয়, লাগিলে 40 টকা কৰি দিম। কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা মহালয়াৰ প্ৰভাত ফেৰী এটা উলিওৱা হৈছে, তাত অজস্ৰ মানুহ দেখা পোৱা গৈছে। এই আপোনালোকে চাব পাৰে কিদৰে মানুহৰ ভিৰটো হৈছে, কিমান মানুহ আহিছে। আজি মহালয়া উপলক্ষে এইদৰে শাৰদীয় শুভেচ্ছা ৰামকৃষ্ণ সেৱা সমিতিৰ ফালৰ পৰাও এইদৰে বহু সংখ্যক লোক ওলাই আহিছে মহালয়া উদযাপন কৰিবৰ কাৰণে। আপোনালোকে এইদৰে চাই দেখা পাব পাৰে কিমান মানুহ। গোলাঘাটৰ মহালয়া আজি মহালয়া আছিলে, যিহেতু মহালয়া উপলক্ষে প্ৰথমতে বৰষুণ দিছিলে, কিন্তু পাছলৈ অলপ মানুহ হৈছে এতিয়া বৰষুণ শেষ হোৱাৰ পাছত। গতিকে আপোনালোকে এই দেখুৱাইছোঁ পৰিৱেশ গোলাঘাটৰ মহালয়াৰ। আজি এইদৰে মহালয়া উদযাপন হৈছে। মহালয়া উপলক্ষে এইদৰে মানুহো আজি অহা যোৱা কৰিছে ৰাতিপুৱাৰ খনতেই। গতিকে আপোনালোকৰ যদি আজি এই ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব।